বন্ধুসকল ভালে আছে চাগে। এখন হাবিত এডাল যাদুৰ মোবাইল গছ আছিল। যিমান দুখীয়া গৰীব মানুহ আছে সেইসকলে মোবাইল কিনিব নোৱাৰিলে এই যাদুৰ গছক মোবাইল এটা খুজিলে দি দিয়ে। হে যাদুৰ মোবাইল গছ, মোক এটা মোবাইল দি দিয়া। মোক এটা মোবাইলৰ বহুত দৰকাৰ। মই দুখীয়া মানুহ কিনিব। ঘড়ী কাটিবলৈ এতিয়াও ঘূৰি আহিবলৈ সময় হোৱা নাই। হৰা মই মোবাইল আনিছে নাই? নাই আজি খৰি বিক্ৰী কৰিবই নোৱাৰিলো, খৰি কাটিবই পৰা নাই ইমান টান। মই সেইবোৰ একো নাজানো। মই আজি সপ্তাহৰ পৰা কৈছো তোমাক এটা মোবাইল কিনি দিয়া, এটা মোবাইল কিনি দিয়া। এটা মোবাইল কিনি দিব নোৱাৰা। মই তোমাৰ লগত নাথাকো, মই ঘৰলৈ গুচি যাম। তুমি বুজি নোপোৱা কিয়? পাৰিলে আৰু মই কিনি নিদিয়াকে থাকো নেকি? মই সেইবোৰ একো নাজানো। কালি যদি মোবাইল নাপাওঁ নহয় মই ঘৰৰ পৰা ওলাই যামগৈ। দীপুই মনে মনে চিন্তা কৰি ঘৰৰ পৰা ওলাই গ'ল। মই যদি এটা মোবাইল কিনিব পাৰিলো হয়, গান শুনিলো হয়, ভিডিঅ' চালো হয়, আৰু যি কত কি কৰিব পাৰিলো হয়। দীপুই তেতিয়া তাৰ পৰাই উঠি গ'লগৈ। হে ভগৱান, মই যদি ক'ৰবাত আজি কাম কৰিব পাৰিলো হয়, কি জানি মোবাইল এটা কিনিবই পাৰিলো হয়। সেই বুলি দীপু চিন্তা কৰি বাটতে ৰখি আছিল। হে যাদু গছ, মোক এটা চিন্তা কৰি ৰখি থাকোতে দুজন মানুহে দুটা মোবাইল লৈ আহিছিল। তোমাৰটোতকে মোৰটোহে বেছি ধুনীয়া নেকি? কি হ'ব মোৰটোহে বেছি ধুনীয়া? হে নহয় মোৰটোহে বেছি ধুনীয়া। হে ভাইটি চোৱাচোন, কাঠটো বেছি ধুনীয়া। মোবাইলটো দুয়োটাই খুব ধুনীয়া লাগিছে, কিমান ল'লেনো বাৰু? নাই আমি কিনি অনা নাই, আমি যাদুৰ গছৰ পৰা আনিছো। যাদুৰ গছ ক'ত আছেনো বাৰু? মোকো এটা মোবাইল লগা আছিল। ভাইটি ইয়াতে নহয়, বহুত দূৰত, সোণাপুৰ গাঁৱত। যাম মই যিমান দূৰত হলেও যাম, মোক এটা মোবাইলৰ খুব দৰকাৰ। ঠিক আছে ভাইটি, যোৱা। দীপু তেতিয়া সোণাপুৰ গাঁৱলৈ যাবলৈ ওলাল। দীপুই আহোতে মোবাইল গছডাল কাটিবলৈ দুজন ডকাইত আহিল। তাত এইটোৱে সুযোগ, গাঁৱৰ মানুহ কোনো নাই। ইয়াক কাটি গোটেই সোপা মোবাইল লৈ যায় আমি বিক্ৰী কৰি দিম। বহুত টকা পাম, সেই মখা বিক্ৰী কৰি আমি ধনী হ'ব পাৰিম। তহঁতে মোক নাকাটিবি, মই গাঁৱৰ মানুহক বহুত উপকাৰ কৰি আছো। তহঁতে লাগিলে মোৰ গোটেই সোপা মোবাইল পাৰি লৈ যোৱা। তোৰ মোবাইল পাৰি ললে কি হ'ব? তোৰ ভিতৰত বা কিমান মোবাইল আছে, গোটেই সোপা লৈ যাম আমি। নাই তেনেকুৱা নকৰিবা। মই কিমান সহায় কৰি আছো গৰীব মানুহবিলাকক। তোমালোকে লাগিলে মোৰ গোটেই মোবাইল লৈ যোৱা। তাত আৰম্ভ কৰি দিওঁ। গছডালক কাটি থাকোতে দীপুৱে আহি দেখা পালেহি। এয়া কি? ৰাইজ ওলাই আহা, গাছ কাটিবলৈ ললে, ওলাই আহা সোনকালে। দীপুৰ শব্দ পাই ডকাইত দুইজনে পলাই দিলে। তাত পলাই দিয়া, এতিয়া গাঁৱৰ মানুহ গোটেই আহিব। তেওঁলোকে কোঠাত পেলাই থৈয়ে পলালে। ক'ত পলালি? ৰখি দে। তেতিয়া গাঁৱৰ মানুহ এজন দুজনকৈ আহি দেখে যে কথাটো হয়ে, সঁচা। তোমাক ধন্যবাদ দিয়া, তুমি মোক আজি বচাই দিলা। এই গাঁৱৰ মানুহবিলাকে কিমান মোবাইল লৈ গ'ল মোৰ পৰা, মই সিহঁতক কিমান সহায় কৰোঁ, সিহঁতে মোক অলপ চাব নোৱাৰে আহি। তোমাকতো মই কোনোদিনো দেখাই নাই, তুমি আজি আহিছা, তুমি মোক বচালা। তেতিয়া দীপুক গছডালে কয়, তোমাক যিমান মোবাইল লাগে মোৰ পৰা লৈ যোৱা, মোৰ গোটেই মোবাইল লৈ যোৱা তুমি। গছডালে গোটেই মোবাইল দীপুক দি দিয়ে। দীপুৱে মোবাইলবোৰ আনি বিক্ৰী কৰি দিলে আৰু মোবাইলৰ ডাঙৰ বিজনেছ খুলি ল'লে। দীপুৱে খুব সুন্দৰকৈ ঘৰো বনাই ল'লে, গাড়ী এখনো ল'লে। এতিয়া দীপু বিজনেছ কৰি বহুত ডাঙৰ মানুহ হ'লহি। মৰমৰ বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আকৌ এনেকুৱা নতুন ভিডিঅ' সদায় পাব। আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। বাই বন্ধুসকল।